স্বাগতম জনাইছোঁ আপোনাক মই অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে RJ's ব্লগ অফিচিয়েল আৰু মই RJ। সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি আমি আছোঁ আমাৰ ডান্স ক্লাছলৈ, নৃত্যাংগন ডান্স ইনষ্টিটিউটত। আজি আমাৰ মৰিকলঙত আমাৰ প্ৰগ্ৰেম আছে। আজি বিহুৰ আমাৰ প্ৰথমটো প্ৰগ্ৰেমটো দেখাম। আমাৰ মৰিকলঙত যিমান ষ্টুডেণ্ট আছে তেওঁলোকৰ লগতো লগ কৰাই দিম। বাকী আপোনালোকে চাই থাকক। এতিয়ালৈকে কোনো আহিয়ে পোৱা নাই, মই আগতীয়াকৈ আহি বহি আছোঁ। মই জানো পাৰিবা। এয়া দুটাই বৰ্তমান গোটেই ক্লাছটোৰ ভিতৰত আৰু কোনো নাই। ভাঙি পেলা। তাই মোৰ কাৰণে মাজা আনিছে খাবলৈ। ভিতৰত কেকো আছে, পিছত লাহে ধীৰে খাম আৰু, হয় নহয়? যিকোনো এটা নৃত্য কুছ ভি লাইফত প্ৰথমবাৰ বিহু নাচিছে। ধুনীয়া। ঘোঁৰাটো চাওক। নৃত্যাংগনৰ ডাইৰেক্টৰ নৱজিত বৰা, কিবা ক'বা নেকি? কি ক'ম, প্ৰগ্ৰেম কৰিবলৈ যাব ওলাইছোঁ। মৰিকলঙত আজি আমাৰ অনুষ্ঠান আছে। বৰলীখন আজি প্ৰথমবাৰৰ কাৰণে পৰিৱেশন কৰিম। আৰু কাইলৈ আছে ৰত্নকান্ত ফিল্ডত, পৰহিলৈ আছে চুতভাগৰ। বৰ্তমান এই তিনিটা, পিছলৈ আছে বৰ্তমান শুৱালকুছি। এই তিনিটাই চাবলৈ যাব সকলোকে, তাকে আপোনালোকে। বাকী আমাৰ ইফালে নাচনীহঁত ৰেডি হৈ আছে, কিবা ক'বা? বাকী অনামিকা কিবা ক'বা? আজি কাপোৰটো পিন্ধি ভাল লাগিছে নাই? কৈ দিয়া আজি ভাল লাগিছে বুলি। বাকীবোৰে হয় নহয় চাওক, বহুত বেছি ধুনীয়া লাগিছে। চাইনিজ পোৱালি। भाई साहब कुछ ज्यादा नहीं हो गया? কোৱা, আমাৰ হিৰক দা আহি পাইছেহি। অঁ কিবা ক'বা আজি? এটা কৰিলোঁ, এতিয়া আকৌ যাওঁ আশীৰ্বাদ কৰিব যাতে ভালে কুশলে কৰি আহিব পাৰোঁ। ভালকৈ যাওঁ। লগতে মোৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে থাকক। ধন্যবাদ। নাৰায়ণ কিবা ক'বা আজি? আজি প্ৰগ্ৰেম আছিল ন তোমালোকৰ? অঁ আমাৰ প্ৰগ্ৰেম চাবলৈ ধন্যবাদ। तौबा तौबा तौबा, सारा मूड खराब कर दिया। ৰিলছ আপুনি ৰিলছ নবনালে আজি? কি হয় এতিয়াতো পাই গ'লো, কিমান লুকাবি আৰু, দেখা পালোঁ দে। ফাইনেলি আহি পালোহি আমাৰ প্ৰগ্ৰেমটো। ইয়াত আমাৰ গোটেই লৈ আছোঁ ভগৱান। আহি পালোহি ফাইনেলি গ্ৰীণ ৰুমলৈ। এয়া আমাৰ গ্ৰুপ। তেওঁলোক বেলেগ এটা ডান্স গ্ৰুপ, তেওঁলোকৰ আজি ইয়াত প্ৰগ্ৰেম আছে আমাৰ লগতে। লিপষ্টিক খাটাৰা লগাইছা। এইটা হৈছে হনুমান কৃষ্ণ হনুমান বনাই পেলাইছে। গোটেইকেইটা চেলফি লোৱাত ব্যস্ত। এইফালে প্ৰেক্টিছত লাগিছে, এইফালে আমাৰ ছাৰ ড্ৰেছত লাগিছে। দুজন ছাৰৰ ড্ৰেছত লাগিছে আজি। আৰু মই এনেকৈ বহি আছোঁ। क्या बात है सर। যোৱাবাৰ কমপ্লেইন কৰাকেইটা এইটো ক'লে মই মোৰ ব্লগত লোৱা নাই, আজি জুম কৰি উঠাই দিছোঁ। এই আমাৰ লাফিং
আমাৰ চকীদাৰ বাহিৰত ৰখি আছে আমাৰ চকীদাৰ খুব কমপ্লেইন কৰিছিলে মোক সিহঁতক বোলে বা উঠোৱা নাই ব্লগত এয়া লাষ্ট টাইম কমপ্লেইন কৰা মানুহকেইজনী এয়া মই ব্লগত নলওঁ বোলে সিহঁতক এয়া আৰু এজন আহিছে আমাৰ ইশিতা জিলমি কোৱা হে অঁ ধন্যবাদ এই আমাৰ সৰু সৰু কৃষ্ণ লভ্যনাথ দীক্ষু দিব্যাংশী বলবম আমার ওয়ান্টেড ঝিলমিলি অসমৰ মানচিত্ৰত এখনি নীলা চাদৰ পৰিধানেৰে সোণত সুৰভা চৰাইছে অসমীয়াই বোপায়ো এতিয়া চোন এই মা নাই সাঁচি থোৱা বস্তু কেইটা একেবাৰে ভৰাই লৈ যা পিতা আমি ক'লৈ যাম আমাৰ বুকুৰ আঙুঠি গৰুখনৰ কি হ'ব এতিয়া সেই যি হয় হ'ব যা সেই আমাৰ দৰে নৈ পৰিয়া দুখীয়া দোকানৰ চকু পানী কেতিয়াও নুশুকায় চাচোন মানুহবোৰ ঢুকলৈ আহিলে বৰ্তমান প্ৰগ্ৰেম কৰি আহিলোঁ আমাৰ প্ৰগ্ৰেম শেষ হ'ল বৰ্তমান বহি আছোঁ এতিয়াই আমাৰ ঘৰলৈ যাবলৈ ৱেইট কৰি আছোঁ ইফালে আমাৰ ডাইৰেক্টৰ মিস্ত্ৰী ইফালে আমাৰ চকীদাৰ বাকী ইফালে চব আছে এয়া আমাৰ ওৱান্টেড বাকী এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আকৌ কাইলৈ আমাৰ প্ৰগ্ৰেম আছে কাইলৈ আকৌ লগ পাম দাদা বাই বাই